নমস্কাৰ, কেনে আছা বন্ধুসকল? বহুত দিন ভিডিঅ' দিব পৰা নাই, অলপ প্ৰব্লেম হৈ আছিলে সেইবাবে। আৰু আজি এটা ইনফৰ্মেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ, মানে ইনফৰ্মেশ্যন ব্লগ। তো আজি মই যাব ওলাইছোঁ যোৰহাট কুঁৱৰী পুখুৰী। বিশেষ এজন মানুহ আছে তাত, তালৈ যাব ওলাইছোঁ। তো ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব, ভাল পাব ভিডিঅ'টো চাই। তো আগতীয়াকৈ লাইক কৰি থওক আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তো ব'লক লগ পাই আছোঁ। তো জোতা লৈ আহিব লগা হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো। এতিয়াতো বহুতকণ শুকালেই, এইটো চব পানীয়ে আছিলে ইয়াত, এতিয়া বোকা হৈ গ'ল। পানীটো শুকাই গৈছে অলপ আৰু পূৰা বোকা হৈ গৈ আছে। আমি গৈছিলোঁ যোৰহাট কুঁৱৰী পুখুৰী, আপোনালোকক কৈছিলোঁৱেই। তাত এজন মানুহ আছে, এগৰাকী আইতা আছে, তেওঁলোকে সাৰ জইন কৰা দৰৱ দিয়ে। আমি দৰৱ আনিবলৈ গৈছিলোঁ, সাৰ জইন কৰা দৰৱ আনিব গৈছিলোঁ। তো তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ তাত বহুত মানুহ। ভিডিঅ'ত আপোনালোকে দেখিছে চাগে বা দেখিব, মানুহ ইমান, মানে তাত ভিডিঅ' কৰিবলৈ পাৰ্মিশ্যন নাপালোঁ ভিতৰত, আৰু তেওঁ মানুহজনে টাইম দিব নাপালে আমাক। তো সেইকাৰণে তাত ইমান ভিডিঅ' দেখাব নোৱাৰিম। তো মানুহজনৰ ঘৰটো কোনডোখৰত সেইটো মই আপোনালোকক যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম। তো আজি মোৰ লগত আছে আলতাপ। ৰাস্তা কেনেকুৱা যোৰহাটত? বহুতেই বেয়া বুলি ক'ব পাৰি। আৰু তাত কেনেকুৱা লাগিলে? মানুহ কেনেকুৱা, ভিৰ কেনেকুৱা তাত? বহুত মানুহ, মানে বহুত বেছি মানুহ, অভাৰ আৰু তাত বহুত মানুহ, বেছি মানুহ, মানে সেইকাৰণে তাত মানে ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন নাপালোঁ, আৰু মানুহে টাইম দিব নাপালে আমাক, নোৱাৰিলে। তো সেইকাৰণে বেয়া নাপাব আপোনালোকে। তো আৰু এটা কথা, আলতাপ এজন ভাল ফটোগ্ৰাফাৰ হয়, মাল্টি ক্লিকত কৰি আছে, তেওঁ ক'ব। তেওঁৰ নম্বৰ দি দিম মই, যদি কোনোবাই ফটোশ্বুট কৰে, এনি ফটোশ্বুট, তেওঁক কণ্টেক্ট কৰিব পাৰে আলতাপক। বহুত ভাল ফটোগ্ৰাফাৰ। তো ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।